নমস্কাৰ জীৱনত প্ৰথমবাৰৰ কাৰণে মই ফেচবুক লাইভলৈ আহিছোঁ ভাবিলেও আচৰিত লাগে মই মেট্ৰিক পাছ কৰাৰ পিছতে প্ৰথম টেলিফোন দেখা পাইছোঁ আমাৰ গাঁৱত টেলিফোন নাছিলে এতিয়া ঘৰে ঘৰে হাতে হাতে মোবাইল আৰু মোবাইলত ফেচবুক আছে ফেচবুকত কথা ক'লে গোটেই পৃথিৱীৰ মানুহে শুনে বৰ আচৰিত লাগে কি বিৰাট পৰিৱৰ্তন the Vibes 24 এইটো এটা মোবাইল মিডিয়া এই মিডিয়াটোৱে মোক কেতিয়াবা অনুৰোধ কৰিছিলে যে মই মোৰ আত্মজীৱনীৰ কথা ক'ব লাগে মোৰ দুখনকৈ আত্মজীৱনী গ্ৰন্থ আছে প্ৰথমখন 2008 চনত প্ৰকাশ হৈছিল জীৱন মাধৈ মালতী মোৰ জন্মৰ পৰা বিয়ালৈকে 2000 কপি কেতিয়াবা শেষ হ'ল তাৰ পিছত আকৌ এবাৰ ছপালে তাৰ পিছত আকৌ এবাৰ ছপালে মই আচৰিত হলো যে মোৰ নিচিনা এজন সাধাৰণ মানুহ অতি সাধাৰণ মানুহ আমাৰ আত্মজীৱনী পঢ়া মানুহ তাৰ মানে আছে তাৰ পিছত সেইখন ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল অসমীয়া খবৰ কাগজত তাৰ পিছত যেতিয়া সেইখন কেইবাটাও প্ৰকাশ হ'ল হোৱাৰ পিছত মই আকৌ দ্বিতীয়খন বিয়াৰ পিছত মই অধ্যক্ষ হোৱা সময়লৈকে দ্বিতীয় খণ্ড লিখিলোঁ বেলেগ ধৰণে Vibes 24 মোক কৈছে মই সাহিত্যিক মই বুদ্ধিজীৱী মই শিক্ষাবিদ আচলতে মই এইবোৰ একো নহয় মোৰ লাজ লাগে তেনেকৈ ক'লে মই মাষ্টৰ শিক্ষক ল'ৰা ছোৱালী পঢ়াইছোঁ আজীৱন আপোনালোকে বহুতে নাজানে মোৰ প্ৰথম চাকৰিটো যদিও অধ্যাপক হিচাপে আছিল এখন কলেজত সিও একেবাৰে কম পইচাৰ বেচৰকাৰী অধ্যাপক তাৰপিছত মই এটা খুব ডাঙৰ চাকৰি পাইছিলোঁ অসম চৰকাৰৰ প্ৰথম শ্ৰেণীৰ গেজেটেড অফিচাৰ এবছৰ চাকৰিটো কৰাৰ পিছত মই ভাবিলোঁ যে ইয়াতে থাকিলে মোৰ জীৱনটোৰ যি উদ্দেশ্য সফল নহ'ব মই আচলতে ঘৰগনা মানুহ গাঁৱলীয়া যাক গঞা বুলি কয় ৰুৰেল মই এজন ৰুৰেল মানুহ গাঁওখন এৰি আহিব নোৱাৰিলোঁ কেতিয়াও মই ভাল চাকৰি পাইছিলোঁ বিদেশতো মই চাকৰি কৰিব নোৱাৰিলোঁ মই গাঁওখনৰ মহত গুৱাহাটীতে থাকি গ'লো কাৰণ মোৰ জন্ম গাঁওখন ওচৰত আপোনালোকে শুনি আচৰিত হ'ব মোৰ যিখন গাঁৱত জন্ম হৈছিলে সেইখন গাঁৱত মই ডাঙৰ দীঘল হোৱা নাই মোৰ জন্ম হৈছিল শৰাইঘাটৰ ৰণ যিখন গাঁৱত হৈছিলে ব্ৰহ্মপুত্ৰৰ আনটো পাৰে আমিন গাঁৱৰ ওচৰত দলিবাৰী নামৰ গাঁও এখনত আৰু তাতে কেইবছৰমান থকাৰ পিছতে মই দক্ষিণ পাৰৰ গুৱাহাটীৰ ওচৰৰে আন এখন গাঁও ক্ষেত্ৰী মই যিটো চুবুৰীত আছিলোঁ সেই চুবুৰীটোৰ নাম তেনেকুৱা চুবুৰীৰ নাম ক'ৰবাত আছেনে নাজানো চুবুৰীটোৰ নাম ভেকুলী বস্তি তাত ভেকুলীয়ে আছিল নে কি আছে নাজানো কিন্তু মোৰ বৰ আচৰিত লাগিছিল যে মই ভেকুলী বস্তিৰ বাসিন্দা এই কথাবোৰো মোৰ বৰ আচৰিত লাগিছিল যি নহওক মোৰ জন্ম ক'ত হৈছে কেনেকৈ ডাঙৰ দীঘল হৈছে এইটো বৰ ডাঙৰ কথা নহয় কাৰণ মই ডাঙৰ মানুহ নহয় মই এজন শিক্ষক আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে মই খেতি কৰি খুব ভাল পাওঁ আপোনালোকে বহুতে আচৰিত হ'ব যদিও মই গুৱাহাটী মহানগৰীত আছোঁ মই কিন্তু এই লকডাউনৰ সময়ত প্ৰায় সপ্তাহত 3 দিন 4 দিন গাঁৱলৈ গৈছোঁ মই আমনি নলগাকৈ পথাৰৰ মাজত মোৰ এটা ঘৰ আছে ফাৰ্ম এখন আছে পাম এখন আছে তাতে মাছ পোহোঁ গৰু ছাগলী আছে হাঁহ পাৰ আছে তাতে খেতি বাতি কৰি মই খুব ভাল পাওঁ আৰু তেনেকৈ আছোঁ মোৰ নিচিনা এজন অতি সাধাৰণ মানুহৰ জীৱন কথা আত্মকথা ৰাইজে কিয় শুনিব লাগে মইতো ভাবিছোঁ যে ডাঙৰ ডাঙৰ মানুহৰ কথা শুনিব লাগে আইনষ্টাইনৰ কথা শুনিব লাগে গেলিলিওৰ কথা শুনিব লাগে বা অন্যান্য আমাৰ ভাৰতীয় যিসকল মনীষা আছে তেওঁলোকৰ কথা শুনিব লাগে অসমৰ যিসকল মনীষাৰ কথা শুনিব লাগে মই এজন অতি নিতান্তই সাধাৰণ মানুহ তথাপি
মই কিছু কথা ক'বলৈ আগবাঢ়িছোঁ তাৰ দুটা কাৰণ আছে এটা কাৰণ হ'ল মোৰ যি শৈশৱ মোৰ বয়সৰ যিবিলাক মানুহৰ শৈশৱ আমাৰ যি কৈশোৰ আমাৰ যি যৌৱন আৰু আজিৰ তাৰিখত যি সমাজ ব্যৱস্থা এই সমাজ ব্যৱস্থাত আমি চলি আছোঁ তাৰ মাজত যিটো এটা বিৰাট পাৰ্থক্য সেই পাৰ্থক্যটোৰ কথা আজিৰ তাৰিখৰ ল'ৰা ছোৱালীয়ে নাজানে মই নিশ্চিত কাৰণ কিয় মই যিখন গাঁৱত জন্ম পাইছিলোঁ যিখন গাঁৱত ডাঙৰ দীঘল হৈছিলোঁ সেইখন গাঁও এতিয়া সেইখন গাঁও হৈ থকা নাই মই এতিয়াও ঘৰলৈ যাওঁ ঘৰলৈ গ'লে দেখা পাওঁ মোৰ শৈশৱ কেনেকুৱা আছিল মই নৈপৰীয়া গাঁও এখনত জন্মগ্ৰহণ কৰিছিলোঁ ব্ৰহ্মপুত্ৰৰ পাৰত তাৰপিছত মোৰ দেউতা আমি বৈশ্য মানুহ খুব কম আছে অসমত বৈশ্য মানুহ আচলতে খেতিয়কসকলে বৈশ্য বুলি মই ভাবোঁ কিন্তু আমি বেপাৰো কৰিছিলোঁ মোৰ দেউতাহঁতে মোৰ ককাহঁতে বেপাৰ কৰিছিল আৰু আমাক হাউদ বুলি কৈছিলে বৈশ্য মানুহ অসমত বেছি নাই শুৱালকুছি বুলি এখন গাঁও আছে তাত প্ৰায়খিনি মানুহ বৈশ্য নলবাৰীত অলপ বৈশ্য আছে তেজপুৰত অলপ বৈশ্য আছে আৰু আমি অলপ বৈশ্য মানুহ আছোঁ এই আমিন গাঁৱৰ ওচৰৰ দলিবাৰী দদৰা শিঙিমাৰী এইখিনি গাঁৱত আমি বেছিকেলি আমি খেতিয়ক মানুহ খেতি কৰি ভাল পাওঁ মোৰ শৈশৱ মই প্ৰায়ে মোৰ ছাত্ৰ ছাত্ৰীবিলাকক কওঁ মোৰ শৈশৱ কি মই যেতিয়া ক্ষেত্ৰীত থাকিবলৈ আহিলোঁ মোৰ চাৰিওফালে যিবিলাক গাঁও সেইবিলাক চব ট্ৰাইবেল গাঁও তাত তিৱা আছে কাৰ্বি আছে গাৰো আছে বড়ো আছে মই এই তিৱা কাৰ্বি বড়ো গাৰো এইসকলৰ লগতে ডাঙৰ দীঘল হৈছোঁ স্কুলত আমি একেলগে পঢ়িছোঁ আমি যেতিয়া ইয়ালৈ গুচি আহিলোঁ আমি পমুৱা মানুহ হৈ গ'লোঁ আমাৰ নিজৰ যি ঘৰ দুৱাৰ আছিলে আমিন গাঁৱৰ ওচৰৰ দলিবাৰী গাঁৱত সেইবোৰ আমি এৰি থৈ আহিলোঁ আৰু আমি ইয়ালৈ আহিলোঁ আমাৰ এটা খেৰৰ ঘৰ আমি মাটিত শুব লাগে মাটিত বস্তাৰ ভিতৰত ধান খেৰ সোমোৱাই আমি তাতে শুওঁ মোৰ দলিবাৰী গাঁৱত টেবুল চেয়াৰ আছিলে ইয়াত সেইবোৰ নাইকিয়া হৈ গ'ল মই মাটিতে পঢ়িবলৈ বহুত পিছত আমি খাট পাইছোঁ পালেং আমাৰ হোৱাই নাই মোৰ এতিয়াও মনত পৰে যেতিয়া ডাঙৰ ধুমুহা বৰষুণ আহে মায়ে সদায় মোৰ এতিয়া মালৈ মনত পৰিছে দুখ লাগিছে মায়ে সদায় ঘৰটো যাতে উৰুৱাই নিনিয়ে সেইকাৰণে মায়ে চোতালত পীৰা এখনত তামোল পাণ দি বৰুণ দেৱতাক কৰে সেৱা কৰে পূজা কৰে কয় যে আমাৰ ঘৰটো উৰুৱাই নিনিবা আৰু আমাক খাটৰ তলত সোমাই থৈ দিয়ে যাতে ঘৰটো ভাঙি গ'লে আমি খাটৰ তলত সুৰক্ষিত হৈ থাকোঁ আমাৰ দিনত পঢ়া শুনাক লৈ আজিৰ তাৰিখত যিটো সাংঘাতিক ধৰণৰ যে পঢ়া শুনা কৰিবই লাগিব টিউশ্যন কৰিবই লাগিব সেই কাৰবাৰটো আমাৰ দিনত নাছিল আমি বুনিয়াদী শিক্ষা গ্ৰহণ কৰিছিলোঁ বুনিয়াদী শিক্ষা আমাৰ মনত আছে আমি প্ৰাইমেৰী স্কুলত প্ৰাথমিক স্কুলত সেই গানটো গাইছিলোঁ বাপুজীৰ আদৰ্শত সাজিম গাঁও এখনি পঞ্চায়ত সমাবাই ভেটিম ঘৰে ঘৰে তাঁতশাল ঘৰে ঘৰে ঢেঁকীৰ মাত বুনিয়াদী শিক্ষা পদ্ধতি এই কথাটো আজিৰ তাৰিখত নাই এতিয়া নতুন এডুকেশ্যন পলিচি আহিছে ভয়ংকৰ ধৰণৰ পৰিৱৰ্তন য'ত অনলাইন ক্লাছ হ'ব আৰু অনলাইন পৰীক্ষা হ'ব বাপুজীৰ যিটো আমাৰ জাতিৰ পিতা বাপুজীৰ যিটো শিক্ষা ব্যৱস্থাৰে আমি শিক্ষা আৰম্ভ কৰিছিলোঁ সেই শিক্ষা ব্যৱস্থাটো আছিল এডুকেশ্যন উইথ দ্য প্ৰডাক্টিভ ছিষ্টেম মই হালো বাব লাগিব গৰু চৰাব লাগিব মই মাছো মাৰিব লাগিব মই হালো বাব লাগিব মই সূতাও কাটিব লাগিব এই সকলো কাম কৰাৰ পিছত মই পঢ়িব লাগিব প্ৰডাক্টিভ ছিষ্টেমটো যিটো উৎপাদন ব্যৱস্থাটো শিক্ষাৰ লগত জড়িত হৈ আছিল মই এতিয়া গাঁৱলৈ গ'লে দেখা পাওঁ ৰাতিপুৱা মই খুব সোনকালে উঠোঁ আমাৰ শেৱালি ফুল কেইবাডালো আছে ফুল বুটলোঁ এতিয়াও ফুল বুটলোঁ শেৱালি ফুল এতিয়া মই যেতিয়া ৰাতিপুৱা উঠি শেৱালি ফুল বুটলোঁ গাঁৱত তেতিয়া মই দেখা পাওঁ আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে চাইকেল লৈ টিউশ্যন কৰিবলৈ যায় আজিৰ তাৰিখত আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে চাইকেল লৈ টিউশ্যন কৰিব যোৱা সময়ত মই কি কৰিছিলোঁ বা আমাৰ লগৰ অইনবিলাকে কি কৰিছিল আমি ৰাতিপুৱা উঠিয়ে ওচৰৰ পাহাৰ এখনলৈ গৈছিলোঁ খৰি কাটিবলৈ এই যে সদায় পাহাৰলৈ যাওঁ খৰি কাটিবলৈ আমি সব গছ চিনি পাওঁ মই যেতিয়া বাচ্চা আছিলোঁ একেবাৰে সৰু প্ৰাইমেৰী স্কুলত পঢ়োঁ তেতিয়াই মই গছ চিনি পাওঁ এবাৰ মোৰ মনত আছে কাজিৰঙা MSc পঢ়ি থাকোঁতে কাজিৰঙালৈ গৈছিলোঁ যেতিয়া এজন বিখ্যাত ডাইৰেক্টৰ আছিল
তেওঁ মানে ৱৰ্ল্ড ফেমাছ ডাইৰেক্টৰ তেওঁ এনেকুৱাই আছিল কাজিৰঙাৰ ডাইৰেক্টৰ যে তেওঁৰ গাড়ী যেতিয়া কাজিৰঙাৰ ভিতৰলৈ সোমাই যায় তেতিয়া হাতীবিলাকে চেলুট কৰে এনেধৰণৰ তেওঁ মানে বন্য জীৱন এটা তেওঁ আমাক সুধিছিল তোমালোকে গছ চিনি পোৱা নে মই ক'লোঁ ছাৰ মই চিনি পাওঁ প্ৰত্যেকডাল গছ চিনি পাওঁ মই এতিয়াও মই গছৰ পাত দেখিলে ক'ব পাৰোঁ এই ব্যৱস্থাটো হৈছিল কিয় যে মই খৰি কাটিবলৈ পাহাৰলৈ গৈছিলোঁ আমি জানিছিলোঁ যে কি গছৰ খৰি কাটিলে সেই খৰি ভাল হ'ব কি গছৰ খৰি কাটিলে সেই খৰি ভাল নহ'ব মই বাচ্চা থাকোঁতে মই প্ৰাইমেৰী স্কুলত পঢ়ি থাকোঁতে মোৰ সেই জ্ঞানটো হৈছিল খৰি কাটি আহি লৈ অহা খৰিখিনি ফালিব লাগে কুঠাৰেৰে ঠাককৈ থ'ব লাগে ৰ'দত শুকাবলৈ থ'ব লাগে কাৰণ গেছ টেছৰ কথা নাই আমি খৰি ঠিক ঠাক কৰিবই লাগিব খৰি ফালি সেইবোৰ আকৌ থৈ দিব লাগিছিল তাৰপিছতে মোৰ দ্বিতীয় কামটো হ'ল যে আমাৰ খেতি আছিল খেতিৰ মানে হালোৱা আছিল হালোৱা কেইবাজনো আছিলে সেই হালোৱা মোৰ দেউতা কিন্তু মোৰ সৰুৰে পৰা মই বুজা হোৱাৰ পৰা মোৰ দেউতাক অসুস্থ মোৰ এতিয়া হাঁপানী মোৰ মাতটো অকণমান ভঙা আপোনালোকে জানে বহুতে গম পায় ভঙা মই হাঁপানী বেমাৰী আৰু মোৰ এই এজমাৰ কাৰণে বহুত কষ্ট পাওঁ মই দিনত দুবাৰকৈ ষ্টেৰইড খাব লাগে ষ্টেৰইড নাখালে মই উশাহটো নাপাওঁ গতিকে মোৰ দেউতাৰ সেই একে বেমাৰ আছিল আৰু তেতিয়া ইমান ঔষধ নাছিল গতিকে দেউতাই বৰ বিশেষ একো কাম কৰিব পৰা নাছিল উশাহ লোৱা কষ্ট পাইছিল আৰু তেওঁ সেই তেনেকৈয়ে তেওঁ ঢুকাইছিলে যি নহওক মই খৰি ফালিব লাগে তাৰপিছত হালোৱালৈ জলপান লৈ যাব লাগে হালোৱালৈ জলপান লৈ যাওঁতে মই আকৌ জালখনো লৈ যাওঁ লগতে ওচৰত পথাৰত যিটো ডোং বা জুৰি আছে সেই ডোঙত মাছ মাৰোঁ মই কিন্তু ক্লাছ 12লৈকে মাছ খোৱা নাই মই মাছ বেয়া পাওঁ মাছ নাখাইছিলোঁ মাছৰ আঞ্জা ৰান্ধিলে মাক গালি পাৰিছিলোঁ মই মাছ নাখাইছিলোঁ 12 ক্লাছলৈকে তাৰমানে হায়াৰ ছেকেণ্ডেৰীলৈকে মাছ খোৱা নাই কিন্তু মোৰ মাছ মাৰাটো চখ আছিল চেপা পাতিছোঁ চহা পাতিছোঁ জাল বাইছোঁ চব জানো তাৰপিছত স্কুললৈ যাওঁ আমাৰ স্কুলখন আমাৰ ঘৰৰ পৰা 3 মাইল তেতিয়া মাইল আছিল 3 মাইল মানে 4 কিলোমিটাৰ 4.5 কিলোমিটাৰ হ'ব 4 কিলোমিটাৰ আমি খোজকাঢ়ি যাওঁ আৰু 4 কিলোমিটাৰ আমি খোজকাঢ়ি আহোঁ মোক ক্লাছ 9তহে দেউতাই এখন চাইকেল দিছিলে এতিয়াও মোৰ মনত আছে হিৰো চাইকেল ডেট ৱাজ আৱাৰ লাইফ এতিয়া মই মোৰ গাঁওখনত মই দেখিছোঁ যে এতিয়া ৰাতিপুৱাৰ পৰা টিউশ্যনলৈ যাব বিভিন্ন ধৰণৰ টিউশ্যন মাষ্টৰ আছে মই 2-এটা টিউশ্যন মাষ্টৰৰ লগত কথাও পাতিছোঁ মোৰ গাঁৱৰ ঘৰতে মানুহ আছে তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ টিউশ্যনলৈ আহে কেতিয়াবা ভাবোঁ এইবিলাকো টিউশ্যন মাষ্টৰ মানে টিউশ্যন দিবই লাগিব ইট ইজ এ মাষ্ট তাৰমানে এনেকুৱা ধাৰণা এটা হৈছে যে জীৱনৰ উদ্দেশ্য বুলি এটা ভাইবছে কেৰিয়াৰৰ কথা কয় ভাইবছ 24 কেৰিয়াৰৰ কথা কয় আমাৰ কোনো কেৰিয়াৰ বুলি কথাই নাছিলে একো আমি কেতিয়াও ভবা নাছিলোঁ যে মই পঢ়ি শুনি কি হ'ম আপোনালোকে শুনি আচৰিত হ'ব মই যেতিয়া মেট্ৰিক পৰীক্ষা দিওঁ আমাৰ হেডমাষ্টাৰে সুধিলে ঐ তোৰতো বয়স কম 15 বছৰহে হৈছে তই মেট্ৰিক পাছ কৰিলে তই একো চাকৰি নাপাবি 16 বছৰৰ আগত চাকৰি নহয় তোৰ 1 বছৰ বঢ়াই দিওঁ মোৰ কোনো কথা নাই ছাৰে কৈছে বঢ়াই দিব মই যেতিয়া ৰিটায়াৰ কৰিলোঁ মোৰ লগৰবোৰ মোতকৈ 1 বছৰ পিছত ৰিটায়াৰ কৰিলে মই 1 বছৰ আগত ৰিটায়াৰ কৰিলোঁ ছাৰে মোৰ 15 বছৰটো 16 বছৰ কৰিলে এটাই কাৰণ যে মোৰ দেউতাই যিকোনো মুহূৰ্তত ঢুকাব পাৰে দেউতা ঢুকালে মোৰ ঘৰখনৰ দায়িত্ব মই ল'ব লাগিব মই যেহেতু পঢ়া শুনাত ভাল গতিকে মই অন্ততঃ LP স্কুলৰ মাষ্টৰটো হ'ব পাৰিম আৰু মোৰ সিমানতে আছিলে যে মই LP স্কুলৰ মাষ্টৰ হ'ম তাৰ ওপৰলৈ মই কোনোদিন কেতিয়াও একো ভবা নাই মাজে মাজে ভাবিছিলোঁ মইতো দুঃসাহস বুলিয়ে ভাবোঁ আমাৰ এজন ছাৰ আছিলে অসমীয়া পঢ়ায় ছাৰজনে তেতিয়া MA মোৰ আখৰ ভাল ছাৰে MA পঢ়া নোটবিলাক মোক কপি কৰিবলৈ দিয়ে মই তেতিয়া ইংৰাজী সাহিত্যৰ কবিবিলাক বাইৰন কিটছ ৱৰ্ডছৱৰ্থ এইবিলাক চবৰে কবিতা তেওঁৰ কবিতা কেনেকুৱা কি কথা এইবোৰ চব মই গম পাই গৈছিলোঁ তো যি নহওক মোৰ এই ছাৰজনক মই ইমান ভাল পাইছিলোঁ যে মোৰ ধাৰণা হৈছিল যে মই যদি LP স্কুলৰ মাষ্টৰ নহয় ছাৰৰ নিচিনা হাইস্কুলৰ মাষ্টৰ হ'ব পাৰিলোহেঁতেন কিন্তু হাইস্কুলৰ মাষ্টৰ হ'ব লাগিলেতো মই BA পাছ কৰিব লাগিব তেতিয়া মই ভাবিছিলোঁ মই বাৰু কলেজত পঢ়িব পাৰিমনে মই BA পাছ কৰিব পাৰিমনে
আজিৰ তাৰিখত আপুনি যদি গাঁৱৰ যিকোনো এজন ল'ৰা ছোৱালীক বাচ্চা এটা সোধে কি হবি অদ্ভুত অদ্ভুত কথা কয় মই IAS হ'ম মই ACS হ'ম মই ডাক্তৰ হ'ম মই ইঞ্জিনিয়াৰ হ'ম আৰু কিবা কিবি কথা কয় যিবোৰ কথা মই আজিৰ তাৰিখলৈ নাজানো এই কথাটো এটা বৰ ইম্পৰ্টেণ্ট কথা যে আমাৰ কোনো সাংঘাতিক আশা নাছিলে আমাৰ কোনো অমুক হ'ম তমুক হ'ম এইবোৰ একো নাছিলে আমি জাষ্ট পঢ়ি গৈছিলোঁ আমাৰ দিনততো ফাৰ্ষ্ট ডিভিজন পোৱাটোৱে ডাঙৰ কথা এতিয়াতো 90% পালেও একো ডাঙৰ কথা নহয় 98 99 পাব লাগে 90% ল'ৰা ছোৱালীও কান্দা কুটা কৰে মাক বাপেকেও দুখ কৰে আমাৰ দিনত ফাৰ্ষ্ট ডিভিজন পোৱা মানে সাংঘাতিক কথা আৰু ছেকেণ্ড ডিভিজনো সাংঘাতিক কথা আনকি মেট্ৰিক পাছ কৰাটো সাংঘাতিক কথা যে মেট্ৰিক পাছ কৰিলে মোৰ মনত আছে আমাৰ লগৰ আমাৰ সময়ত এজন মানুহ তেওঁ মোতকৈ 20 বছৰমান ডাঙৰ হ'ব তেওঁ মেট্ৰিক পাছ কৰিলে আমাৰ লগত তেওঁ ইতিমধ্যে গ্ৰাম সেৱকৰ চাকৰি কৰে তেওঁ মেট্ৰিক পাছ কৰিলে আৰু মেট্ৰিক পাছ কৰাৰ পিছত তেওঁ বিৰাট ভোজ দিছে পঠা মানে কেইবাটাও খাহি পঠা মাৰি ভোজ দিছে যে তেওঁ মেট্ৰিক পাছ কৰিলে চ' মেট্ৰিক পাছ ৱাজ ছাচ এ গ্ৰেট থিং এট ডেট টাইম মই আকৌ কিছুমান কথা ভাবোঁ মই যে আত্মজীৱনীখন লিখিলোঁ মই যেতিয়া আত্মজীৱনী লিখা আৰম্ভ কৰোঁ তেতিয়া মই বি বৰুৱা কলেজৰ প্ৰিন্সিপাল হৈছোঁ মই লিখিলোঁ কিয় মোৰ দুখনকৈ আত্মজীৱনী ওলাল প্ৰথম কথাটো হ'ল মোৰ এৰি অহা যি জীৱন মোৰ গ্ৰাম্য যি জীৱন মোৰ শৈশৱ মোৰ কৈশোৰ মোৰ যৌৱন এই যৌৱন কৈশোৰ আৰু শৈশৱ তাৰপিছত মই ডাঙৰ দীঘল হ'লোঁ কলেজত পঢ়িলোঁ বিশ্ববিদ্যালয়ত পঢ়িলোঁ মোৰ যিটো লাইফৰ ষ্ট্ৰাগল সেই ষ্ট্ৰাগলৰ লগতে মোৰ যিমান ট্ৰেজেডি মোৰ এই সমস্ত কথাৰ যেন এটা কিবা এটা মূল্যবোধ নিহিত হৈ আছে যিটো মূল্যবোধ আজিৰ তাৰিখত এই ফেচবুক লাইভৰ সময়ত যিটো সময়ত ঘৰত বহি পৃথিৱীৰ যিকোনো ঠাইৰ যিকোনো মানুহৰ লগত টকা পইচা খৰচ নকৰাকৈ কথা পাতিব পাৰি এই যিটো পাৰ্থক্য হৈ গৈছে এটা বিস্ফোৰণ হৈ গৈছে কমিউনিকেশ্যনৰ বিস্ফোৰণ ঘৰত বহি টেলিভিশ্যন চাব পাৰি এতিয়া হয়তো যদি কোনোবাই শুনি আছে ভাবিব নোৱাৰে মই প্ৰথমটো যেতিয়া টেলিভিশ্যন কিনো মোৰ এতিয়া মনত আছে মোৰ ঘৰত টেলিভিশ্যন নাছিলে মই তেতিয়া কলেজৰ প্ৰফেচাৰ হৈছোঁ মোৰ ঘৰত টেলিভিশ্যন নাছিলে তেতিয়া ইন্দিৰা গান্ধী মৰিল তেতিয়া মোৰ মা আহিলে মা ক'লে ইন্দিৰা গান্ধী মৰিলে ক'ৰবাত চাব পৰা হ'লে ভাল আছিল মোৰ ঘৰটো 6 মাইলৰ পৰা অকণমান সিপাৰে পথাৰ এখন পাৰ হৈ গ'লে তাত মোৰ বিশিষ্ট বন্ধু আৰু বিশিষ্ট চিনেমাৰ শিল্পী শইকীয়া মই নামটো পাহৰি গৈছোঁ প্ৰাঞ্জল শইকীয়াৰ ঘৰত কালাৰ টেলিভিশ্যন আছিলে মই মাক পথাৰখন পাৰ কৰাই থৈ আহিছিলোঁ পিছত মায়ে ক'লে তয়ো এটা টেলিভিশ্যন নিকিনে কিয় মই টেলিভিশ্যনটো কিনিবলৈ মোৰ পইচা নাছিলে মোৰ বন্ধু এজনক ক'লোঁ ইনষ্টলমেণ্টত ফাঁচী বজাৰৰ পৰা এটা টেলিভিশ্যন কিনি দিছিলে এণ্ড এতিয়া টেলিভিশ্যন এটা থকাটো সেই সময়ত ডাঙৰ কথা আছিল প্ৰথম যেতিয়া সম্ভৱ 80s এছিয়াত গেমছ হৈছিল তেতিয়া হৈছিল কিন্তু আজিৰ তাৰিখত টেলিভিশ্যন নথকা মানুহ নায়েই বুলি ক'ব পাৰি তাৰ মাজত অজস্ৰ দৰিদ্ৰ লোক আছে যাৰ হয়তো মোবাইলো নাই যাৰ হয়তো টেলিভিশ্যন যাৰ হয়তো ৰেডিঅ' নাই তেনেকুৱা অজস্ৰ দৰিদ্ৰ মানুহ আছে কিন্তু নিম্ন মধ্যবিত্ত উচ্চবিত্তৰ কথাটো আমি আওতালৈ নানো আমাৰ এই সা সুবিধাবোৰ আছে আৰু এইটো এটা মাধ্যম বিস্ফোৰণ সাংঘাতিক মাধ্যম বিস্ফোৰণ এটা হৈছে যি নহওক মই আত্মজীৱনী কিয় লিখিলোঁ মইতো ইমান ডাঙৰ মানুহ নহয় যে মোক কোনোবাই মোৰ আত্মজীৱনী পঢ়ি কিবা কৰিব মোৰ এটা ধাৰণা হয় যে আমাৰ দৰে সৰু সৰু মানুহ প্ৰত্যেকজন সাধাৰণ মানুহৰ নিজস্ব এটা জীৱন বৃত্ত থাকে বহুত দুখ থাকে দুখৰ ঘটনা থাকে আশা থাকে আকাংক্ষা থাকে এই আশা আকাংক্ষাৰ মাজেৰে একোটা কাহিনী থাকে চাওক ইতিহাসত কোনো সাধাৰণ মানুহৰ কথা নাথাকে আপুনি অশোকৰ পৰা আৰম্ভ কৰি আলেকজেণ্ডাৰৰ পৰা আৰম্ভ কৰি একেবাৰে ঔৰংজেবৰ পৰা শেষত আমাৰ প্ৰধানমন্ত্ৰী নেহেৰুৰ পৰা বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈকে এইবোৰ যিবোৰ ডাঙৰ ডাঙৰ মানুহ বা মোৰ স্বাধীনতাৰ পিছত মোৰ জন্ম হৈছে আমাৰ প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী আছিলে সেই সময়ত গোপীনাথ বৰদলৈ বিমলা প্ৰসাদ চলিহাৰ পৰা এতিয়া
সৰ্বানন্দ সোণোৱাললৈকে ৰাজনৈতিক যিসকল নেতা তেওঁলোকৰ কথা লিখা যায় কিন্তু আমিতো নিতান্ত সাধাৰণ মানুহ আমাৰ কথা লিখা নাযায় ইতিহাসত দুটা শ্ৰেণী আছে এটা শ্ৰেণী হ'ল দ্য হিষ্ট্ৰী অফ দি কিংছ দ্য ৰুলাৰ্ছ ৰজা বা শাসকৰ হিষ্ট্ৰী বাট দ্য ৰিয়েল হিষ্ট্ৰী ইতিহাসবিদসকলে বুৰঞ্জীবিদসকলে কয় দ্য ৰিয়েল হিষ্ট্ৰী অফ এ কাণ্ট্ৰি ৰিয়েল হিষ্ট্ৰী অফ এ পিপল অফ দ্য পিপল অফ দ্য কাণ্ট্ৰি মানুহৰ যি ইতিহাস সৰ্বসাধাৰণ মানুহৰ যি ইতিহাস যি সমাজ যি সংস্কৃতি সেয়েহে আচল ইতিহাস এটা কথা মই এই মুহূৰ্ততে ক'বলৈ বিচাৰিছোঁ যে মই যাৰ লগত PhD কৰিছোঁ মই যদিও ছায়েন্সৰ মানুহ আছিলোঁ মই কিন্তু PhD আৰ্টছত কৰিছোঁ আৰু মোৰ মানে PhDৰ গাইড আছিলে মোৰ গুৰু প্ৰফেচৰ বীৰেন্দ্ৰনাথ দত্ত প্ৰফেচৰ বীৰেন্দ্ৰনাথ দত্তই এই কথাটো কৈছিল যে মানুহৰ ইতিহাস ক'ব লাগে তেওঁৰ এখন কিতাপ আছে কিতাপখন হ'ল অসমৰ সংগীতৰ ইতিহাস অসমৰ সংগীতৰ ইতিহাসত এটা বৰ অদ্ভুত ধৰণৰ কথা আছে এই কথাটো হ'ল যে আমাৰ প্ৰবল প্ৰতাপী কামৰূপৰ প্ৰাচীন কামৰূপৰ প্ৰবল প্ৰতাপী ৰজা আছিলে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত পণ্ডিত আছিল আৰু সেই সময়তে কুমাৰ ভাস্কৰ বৰ্মাৰ হিউৱেনচাঙক মাতি আনিছিলে তেওঁ নালন্দা বিশ্ববিদ্যালয় সেই সময়ত ভাৰতবৰ্ষৰ চেণ্ট্ৰেল ইণ্ডিয়াত তেতিয়া ৰজা আছিলে হৰ্ষবৰ্ধন তেওঁৰ দিনত আহিছিলে আৰু এওঁ যিহেতু পণ্ডিত মানুহ আছিল আৰু চীন দেশৰ লগত সেই সময়ত আমাৰ এটা খুব গভীৰ সাংস্কৃতিক সামাজিক সম্পৰ্ক আছিল এই কিতাপখনত উল্লেখ আছে তেওঁ যেতিয়া হিউৱেনচাং যেতিয়া কামৰূপলৈ আহিল কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজসভালৈ তেতিয়া হিউৱেনচাঙে কৈছিল যে কিছু বছৰ আগতে কামৰূপৰ পৰা এডল শিল্পী চীন দেশলৈ গৈছিলে আৰু তেতিয়া চীনে এখন যুদ্ধ জয়লাভ কৰিছিলে এই জয়লাভ কৰা যুদ্ধখনত তেতিয়া চীনত এটা জনপ্ৰিয় গান আছিল ৰণ বিজয় গীত সেই গীতটো এই মানুহবিলাকে শিকি আহিছিলে আৰু সেই গীতটো যদি এতিয়া কোনোবাই গাব পাৰে মই শুনিব খোজো কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজসভাত হিউৱেনচাঙৰ এইটো এটা বক্তব্য তেতিয়া বোলে সেই সময়ত যিটো সময়ত ৰজা নিজে এজন সংস্কৃত পণ্ডিত আছিল তেতিয়া সেই গানটো গাইছিলে বড়ো ভাষাত ভাষা সম্পৰ্কীয় সমাজ সম্পৰ্কীয় সংস্কৃতি সম্পৰ্কীয় আমাৰ ধাৰণা বেলেগ ধৰণৰ এতিয়া আমি পেন ইণ্ডিয়ান কালচাৰত আছোঁ পেন ইণ্ডিয়ান কালচাৰ আনকি পেন ৱৰ্ল্ড কালচাৰত আছোঁ বিশ্বব্যাপী যি সংস্কৃতি সেই সংস্কৃতিৰ লগত মিলি আছোঁ কিন্তু আমি এই মুহূৰ্তত সেই কথা ভাবিব নোৱাৰোঁ যে এটা সময়ত অসমত কছাৰী ৰাজ্য আছিল নাগালেণ্ডত কছাৰী ৰাজ্য আছিল বৰাক ভেলীত কছাৰী ৰাজ্য আছিল বা বড়োসকলে ৰাজ্য তেওঁলোকে সংস্কৃতি প্ৰতিষ্ঠা কৰিছিলে মই যে মাছ মৰাৰ কথাটো কৈছোঁ যে মই ডোঙত মাছ মাৰোঁ ডোং শব্দটো বড়োসকলে দিয়া শব্দ এই ধৰণৰ যিটো সাধাৰণ মানুহৰ জীৱন এই সাধাৰণ মানুহৰ জীৱন সংস্কৃতিৰ কথা আজিৰ দিনত আমাৰ সময়ৰ আমি যেতিয়া শিশু আছিলোঁ আমি যেতিয়া কিশোৰ আছিলোঁ আমি যেতিয়া স্কুলৰ ছাত্ৰ আছিলোঁ আনকি আমি যেতিয়া কলেজত পঢ়িছিলোঁ সেই দিনৰ লগত আজিৰ দিনৰ কোনো ধৰণৰ সম্পৰ্ক নাই এই যে এৰি অহা দিনবোৰ ইতিহাস এৰি অহা মই এৰি অহা আপুনি এৰি অহা আমাৰ বয়সৰ মানুহ যিসকলে এৰি আহিছে সেই দিনবোৰ ইটছ এ পিপলছ হিষ্ট্ৰী এইটো মানুহৰ ইতিহাস আৰু এই মানুহৰ ইতিহাসৰ লগত মানুহৰ ভৱিষ্যতৰ ইতিহাস জড়িত হৈছে আৰু কিমান বছৰত আমি কলৈ যাম মই ফালৰি কাটি গ'লোঁ মাষ্টৰ মানুহ কথা বিভিন্ন ধৰণৰ কথা পাতি ভাল পাওঁ আৰু এই যিবোৰ কথা জানো এইবোৰ ক'ব খোজোঁ মাষ্টৰৰ চৰিত্ৰই সেইটো যে মাষ্টৰে বহুত ক'ব খোজে আৰু মাষ্টৰ অহংকাৰী মাষ্টৰে ভাবে ময়ে জানো কাৰণ সদায় ছাত্ৰ ছাত্ৰীক পঢ়াওঁ এতিয়া আকৌ ঘূৰি আহিছোঁ বেছি সময় আজি নকওঁ মই কাৰণ প্ৰত্যেক শনিবাৰে আপোনালোকক ক'ম মোৰ মনত আছে যে আমি যেতিয়া স্কুলত পঢ়িছিলোঁ স্কুলীয়া শাসন আমি যেতিয়া স্কুলত পঢ়িছিলোঁ মই বৰ দুষ্ট আছিলোঁ আৰু তেতিয়া আমাৰ ওচৰত এখন এই ফল মূলৰ বাগিচা আছিল তাতে পানী আনাৰ ভাও জুৰি যাওঁ আমি তেতিয়া পানী আনিব লাগিছিল আমাৰ স্কুলত
এটা ডাঙৰ ড্ৰাম আছিল এডাল বাঁহ সোমাই দিওঁ আৰু আমি দুজনে যাওঁ লগত আৰু তিনিজন যায় আমি সাধাৰণতে ইংলিছৰ ক্লাছটোত যাওঁ ইংলিছৰ ক্লাছটোত এইকাৰণে যাওঁ যে ইংলিছৰ ছাৰে সদায় পিটে আৰু আমি ইংৰাজীত খুব বেয়া আছিলোঁ ইংলিছৰ ছাৰে পিটে সেইকাৰণে ঠিক ইংলিছৰ ক্লাছটো আৰম্ভ হোৱাৰ আগে আগে আমি ড্ৰামটো পেলাই দিওঁ ড্ৰামটো পেলাই দি পানী নোহোৱা কৰি দিওঁ হেডমাষ্টাৰক কওঁ ছাৰটো পানী নাই লৈ আহ যা বুলি ক'লে তেতিয়া আমি আৰু বাঁহত ড্ৰামটো ভৰাই ফাৰ্মখনলৈ গ'লোঁ তাত চপেটা পায় বেল পায় তেতেলী পায় ইত্যাদি ইত্যাদি এইবিলাক খাই মেলি ইংলিছৰ ক্লাছটো শেষ কৰোঁ তাৰপিছত ইংলিছৰ ক্লাছটো শেষ হোৱাৰ পিছত আমি আৰু ড্ৰামত পানী লৈ ঘূৰি আহোঁ আমাৰ ছাৰে এই কথাটো সদায় মন কৰে যে ইহঁতকেইটা সদায় ইংলিছৰ ক্লাছত যায় এদিন ড্ৰামটো পেলাই থাকোঁতে ছাৰে আহি দেখা পালে যে আমি ভৰি থকা পানীত ড্ৰামটো পেলাই দিছোঁ ছাৰে আহি ক'লে কিয় পেলালি ড্ৰামটো আমিতো উত্তৰ নাই সদায় ইংলিছৰ পাছত তহঁতৰ পিয়া লাগে না পানীত ঢক উঠে তাৰপিছত কৈছে ক্লাছত সোমা আজি কোনেও পানী খাব নোৱাৰ ক্লাছত সোমালোঁ ক্লাছত এফালৰ পৰা পিটন এই যে আমাৰ এই দুষ্টামিৰ লগত আমাৰ ছাৰৰ যি শাসন এতিয়াও সেই কথাটো মনত ৰাখিছোঁ মই যেতিয়া মোৰ মনত আছে মোৰ সংস্কৃত যিজন ছাৰে সংস্কৃত পঢ়াইছিলে আমি খুব ছাৰৰ লগত মানে খুব ইয়াৰ্কি কৰিছিলোঁ বাৰে বাৰে কওঁ ছাৰ সীতাহৰণম বুলি আমাৰ এটা পাঠ আছিলে সীতাহৰণমত সীতাৰ ৰূপ বৰ্ণনা কৰে আৰু সেই সময়ত আমাৰ সেইবোৰ কথা শুনি ভাল লাগে বাৰে বাৰে কওঁ ছাৰ সীতাহৰণম একদম বুজি পোৱা নাই কওকচোন তেতিয়া সীতাৰ ৰূপ বৰ্ণনা কৰে তে ছাৰেও মিচিক মাছাক আহে আমিও খুব ফূৰ্তি পাওঁ ছাৰৰ লগত আমাৰ বন্ধুত্ব এদিন হ'ল কি গ্ৰামাৰ মুখস্থ ল'ব তেতিয়া ডিটেইন বুলি এটা কথা আছিল আজিকালি আছেনে নে মই নাজানো যে তেতিয়া যদি কিবা এটা ক্লাছত কথা ক'ব নোৱাৰে তেনেহ'লে ডিটেইন কৰাই থৈ দিয়ে তাৰমানে লেজাৰৰ সময়ত পঢ়িব লাগিব পঢ়ি উঠি ক্লাছৰ পিছত যেতিয়া স্কুল শেষ হয় স্কুল শেষ হোৱাৰ পিছতো আৰু কোনো যাব নোৱাৰে এইটো ডিটেইন ক্লাছ বুলি কয় ছাৰে এতিয়া ডিটেইন ৰাখি থ'লে আমি সংস্কৃতৰ গ্ৰামাৰ মুখস্থ কৰি দিব পৰা নাছিলোঁ সংস্কৃতৰ গ্ৰামাৰ বৰ সাংঘাতিক কাৰবাৰ এইটো মানে এই হিন্দীৰো তেনেকুৱা হিন্দীটো মই বহুত কেঁচা আছিলোঁ কাৰণ হিন্দীত নদীৰো লিংগ আছে গছৰো লিংগ আছে জীৱ জন্তুৰো লিংগ আছে মানুহৰে যে লিংগ আছে তেনেকুৱা সেইবোৰ সদায় ভুল কৰোঁ নদী পুংলিংগ নে স্ত্ৰীলিংগ সংস্কৃততো তেনেকুৱা কাৰবাৰটো গতিকে আমাৰ এইবিলাক কনফিউজ হয় আমি ক'লোঁ কেইজন মানে যে আজি কিন্তু আমি ডিটেইন ক্লাছ নকৰোঁ তেতিয়া ক'লে কিন্তু চব যাব লাগিব দে ওলাই দুজনমান গ'লে নহ'ব চব যাব লাগিব তেতিয়া যিকেইজন অকণমান কম দুষ্ট আমাতকৈ সিহঁতে ক'লে আমি নাযাওঁ দেই হেডমাষ্টাৰে গম পালে পূৰা পিটন দিব আমি চব ওলাব লাগিব চবকে উলিয়াই দিছোঁ উলিয়াই আমিও গুচি গৈছোঁ মুঠৰ দিনা সংস্কৃতৰ ডিটেইন ক্লাছ নকৰিলোঁ স্কুল শেষ হোৱাৰ পিছত সংস্কৃতৰ ছাৰ আহিল ডিটেইন ক্লাছ ল'বলৈকে ডিটেইন ক্লাছত মাৰপিটো চলে কোনোতো নাই গৈ হেডমাষ্টাৰক লগাই দিলে পিছদিনাখন ৰাতিপুৱাৰ পৰা এজনকৈ হেডমাষ্টাৰে মাতি লৈ যাই আছে কোনে প্ৰথম গৈছিলি ক আমি কোনো নাই ছাৰ আমি চব একেলগে গৈছিলোঁ খুব বাপা পিতাকে বুজাই কৈ দেচোন দে আমি কাকো একো নকৰোঁ কৈ দে তহঁতে যায়ে আমিও গৈছিলোঁ আমিও কটন কলেজত পঢ়ি থাকোঁতে কিমান এনেকৈ ক্লাছ নকৰিছিলোঁ ওলাই যাওঁ তাৰপিছত আমাৰ লগত একমাত্ৰ এজনী ছোৱালী আছিল একমাত্ৰ ছোৱালী তাইক বুজাই ক'লে তই ক কাকো নামাৰোঁ মই একো নকৰোঁ তাই কৈ দিলে অমুক ইহঁতে চবকে উলিয়াই দিছে ছাৰ আৰু আমাক উলিয়াই দিয়াৰ পিছত সিহঁতো গুচি গৈছে তাইক পঠিয়াই দি আমাক মাতিলে প্ৰথমে মোক তাৰপিছত আৰু এজন ইতিমধ্যে চকীদাৰক কৈ দীঘল বেট লৈ আহিছে চেকনি বেট বাঁহৰ একদম নতুনকৈ বাঁহবাৰীৰ পৰা কাটি আনে সেই বেটেৰে কোবাইছে মোৰ আজিও মনত আছে অথচ সেই ছাৰক ভগৱান বুলি ভাবিছিলোঁ আমি ছাৰে যি কয় আমাৰ গাঁৱত এখন কলেজ হৈছিলে ডিমৰীয়া কলেজ আপোনালোকে বহুতে জানে ডিমৰীয়া কলেজ হোৱা সময়ত মই তেতিয়া গভৰ্ণমেণ্ট অফিচাৰ অসম চৰকাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ মই গভৰ্ণমেণ্ট অফিচাৰ ছাৰে ক'লে চা তইতো ভাল দৰমহা পাওঁ তই এতিয়া কৰ এই আমাৰ কলেজখনৰ
ফাৰ্ষ্ট এডভাৰটাইজমেণ্টটো দে তেতিয়া মোৰ 600 নে 700 টকা দৰমহা সেইটো মানে ভাল অফিচাৰৰ দৰমহা তেতিয়া মোৰ 100 টকাৰে এডভাৰটাইজমেণ্টটো দিছিলোঁ আছাম ট্ৰিবিউনত ছাৰে কৈছে না কৰিব নোৱাৰো এই যিটো আমাৰ এটা ৰিলেশ্যনশ্বিপ এই ৰিলেশ্যনশ্বিপ আৰু এই যিটো শিক্ষা পদ্ধতি এই জীৱনৰ দুখ দুৰ্গতি অভাৱ অনাটন এইবিলাকৰ মাজেৰে গৰু চৰোৱা সব কাম কৰিছোঁ গৰু চৰাইছোঁ হাল বাইছোঁ মাছ মাৰিছোঁ খৰি কাটিছোঁ তাৰ মাজেৰে পঢ়া শুনা কৰাৰ যি জীৱন সেই জীৱনৰ যি অনুভূতি সেই অনুভূতিৰ লগত জড়িত থকা যি ট্ৰেজেডি সেই ট্ৰেজেডিয়ে আচলতে আমাৰ দৰে সাধাৰণ মানুহৰ মূল কথাটো মই কবি এইজৰ এটা কথা খুব ভাল পাওঁ সেই কথাটো হ'ল সেই দুটা কথা কৈ মই আজি সামৰিম কবি এইজৰ এটা কথা আছে যে জীৱনটো আমি জীৱনটো জীবলৈ শিকো যে when we conceive tragedy we begin to live when we conceive tragedy অৰ্থাৎ আমি তেতিয়াহে জীবলৈ শিকো যেতিয়া আমাৰ জীৱনলৈ ট্ৰেজেডি আহে মই এই কথাটো খুব গভীৰভাৱে অনুভৱ কৰোঁ ইমান দুখ ইমান ট্ৰেজেডি আৰু ইমান অসহনীয় ট্ৰেজেডি তাৰ মাজতে জীয়াই থকাৰ এটা প্ৰেৰণা আৰু এটা কথা মোৰ খুব ভাল লাগে এই কথাটো হ'ল কনফুচিয়াছৰ এটা কথা কনফুচিয়াছে এটা সাংঘাতিক কথা কৈছিল সেই কথাটো হ'ল যে পানীৰ ওপৰে খোজ কৰাটো ইটছ নট মিৰাকল এইটো এটা কোনো সাংঘাতিক বিস্ময়কৰ কথা নাই এইটো মিৰাকল নহয় মানুহে যদি আকাশেৰে উৰি যায় ভৰি দুখন হাত দুখনেৰে ইটছ নট মিৰাকল দ্য ৰিয়েল মিৰাকল অফ লাইফ ইজ টু ৱাক অন লেণ্ড মাটিৰ ওপৰেৰে খোজ কাঢ়িবলৈ শিকাটোৱে হ'ল জীৱনৰ আটাইতকৈ ডাঙৰ মিৰাকল চাওক মই যেতিয়া সৰু আছিলোঁ মই প্ৰথমে চুচৰিছিলোঁ ক্ৰলিং কৰিছিলোঁ আঁঠু কাঢ়িছিলোঁ তাৰপিছত মায়ে বা দেউতাই বা ডাঙৰবিলাকে মোক হাতত ধৰি খোজ কাঢ়িবলৈ শিকাইছিল তাৰপিছত দৌৰিব পৰা হ'লোঁ খেলিব পৰা হ'লোঁ তাৰপিছত চাইকেল চলাব পৰা হ'লোঁ তাৰপিছত গাড়ী চলাব পৰা হ'লোঁ সব কৰিব পৰা হ'লোঁ কিন্তু এতিয়া এই বয়সত জীৱনৰ একেবাৰে শেষ অৱস্থাত মই ভাবিলোঁ যে না I never learned to walk and learn মই মাটিত খোজ কাঢ়িবলৈ আজিৰ তাৰিখলৈ শিকা নাই উজুতি খাই যাওঁ পৰি যাওঁ জীৱনৰ যি খোজ কাঢ়া দ্য ৱাকিং অফ লাইফ তাত আমি উজুতি খাওঁ এই যে উজুতি খোৱা সেইটোৱে হ'ল জীৱনৰ আটাইতকৈ জটিল কথা আৰু সেই জটিল কথাটো যিয়ে অতিক্ৰম কৰিব পাৰে হি ইজ দ্য মষ্ট ছাকচেছফুল মেন থেংক ইউ ছ' মাছ আকৌ আহিম বেয়া পালে ক'ব আৰু যদি ভাল পাইছে তথাপিও ক'ব মই আচলতে মোক জোৰ কৰি লৈ আনিছে 524 তেওঁলোকক সহায় কৰিছোঁ যদি ভাবোঁ যে গাঁও অঞ্চলৰ ল'ৰা ছোৱালী চহৰ অঞ্চলৰ ল'ৰা ছোৱালীটো আৰু আমাৰ কথা নুশুনে গাঁও অঞ্চলৰ ল'ৰা ছোৱালী মোৰ নিচিনা পৰিৱেশত থকা ল'ৰা ছোৱালী যদি এইবোৰ কথা শুনে অলপো ইনস্পায়াৰ হয় তেনেহ'লে মই সুখী হ'ম ধন্যবাদ